সেউজীয়া ধৰণীৰ কৃষি চৰালৈ আপোনালোকক স্বাগতম। ইতিমধ্যে এই চৰাত আমি ধান খেতিৰ বহুকেইটা দিশৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি ধান খেতিত দেখা দিয়া কীট পতংগৰ বিষয়ে আলোচনা কৰিম। যিসকল আমাৰ চৰালৈ নতুনকৈ আহিছে আৰু আমাৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি সেউজীয়া ধৰণীত প্ৰচাৰিত আলোচনাবোৰ উপভোগ কৰিব বুলি আশা কৰিলোঁ। কঠীয়া সিঁচাৰ পৰা গুটি চপোৱালৈকে বিভিন্ন কীট পতংগই ধান গছজোপাক আক্ৰমণ কৰে। এইবোৰৰ ভিতৰত পাতোকণি, টোপলি কটা, চৰহা, পিঁয়াজী পোক, মজা খোৱা, গান্ধী পোক, সুৰ পোক, কেওঁত কটা আদিয়েই প্ৰধান। আজিৰ এই আলোচনাত এইবোৰৰ আক্ৰমণৰ লক্ষণ আৰু নিবাৰণৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ যত্ন কৰিম। কঠীয়া সিঁচাৰ 10 পৰা 15 দিনমানৰ পিছত এই কলা বৰণীয়া অতি ক্ষুদ্ৰ কীটবিধ কঠীয়াতলিত পৰি বহি পাৰে। ইহঁতৰ আক্ৰমণৰ বাবে কঠীয়াতলিখন ৰঙচুৱা হৈ পৰে। এইবিধক ইংৰাজীত থ্ৰিপছ বুলি কোৱা হয়। অসমীয়াত পাতোকণি বুলিব পাৰি, কাৰণ ইহঁতে কুমলীয়া পাতৰ ৰস শুহি খায়। এই কীটবিধ খালী চকুৰে দেখা নাযায়। সেয়ে বীজ সিঁচাৰ এসপ্তাহমানৰ পাছত, অৰ্থাৎ বীজতলিখন সেউজীয়া হ'বলৈ ধৰাৰ লগে লগে নিতৌ পুৱা গধূলি কঠীয়াতলিখন পৰীক্ষা কৰি থাকিব লাগে। তাৰ বাবে হাতৰ তিতা তলুৱা এখন কঠীয়াতলিৰ ওপৰেদি চলাই দিব। যদি সৰু কলা বৰণৰ কীট কিছুমান হাতৰ তলুৱাত লাগি অহা দেখে, তেন্তে বুজিব আপোনাৰ ডৰাত পাতোকণি পৰিছেহি। এই সময়ত যদি কঠীয়াতলিখন শুকান হৈ থাকে, তেতিয়াহ'লে দুখন তলিৰ মাজৰ অংশটোত লোৰ খান্দি পানী ভৰাই দিব। লগতে কীটবিধৰ উপস্থিতি চাই থাকিব। 10 বাৰমান পৰীক্ষা কৰাৰ পাছত যদি 50টাতকৈ অধিক কীট দেখা পায়, তেতিয়াহ'লে কুইনাল ফছ 25 EC নামৰ ঔষধৰ চাহ চামুচৰ 2 চামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব। বিকল্প হিচাপে নিমাজল, নিমাগোল আদি ব্যৱহাৰ কৰিব পাৰে। কঠীয়া ৰোৱাৰ 10 দিনমানৰ পাছত কেতিয়াবা পাতৰ কাষত পোকে খোৱাৰ চিন এটা দেখা যায়। আক্ৰান্ত পাতখিলা প্ৰথম অৱস্থাত হালধীয়া হয়। পাছলৈ মুগা বৰণীয়া হোৱাৰ লগতে পাতখিলা সামান্য দুখাই পৰে। আক্ৰমণৰ মাত্ৰা বেছি হ'লে পাতবোৰ গছৰ পৰা ছিঙি সৰি পৰে। এয়া হোল মেগটৰ আক্ৰমণৰ চিন। এবিধ মাখিজাতীয় পোক। কণীৰ পৰা ফুটি ওলোৱাৰ পাছত পাতল হালধীয়া বৰণৰ পলুবোৰ গা গছত চক্ৰকাৰে থকা পাত, ইংৰাজীত যিখিনিক হোল বুলি কোৱা হয়, তাৰ মাজলৈ সোমাই যায় আৰু লেটা নবন্ধালৈকে তাতে থাকি পাতৰ সেউজীয়া ভাগ খাই থাকে। সেয়ে বাহিৰৰ পৰা একো দেখা নাযায়। পাতখিলা মেল খোৱাৰ পাছত ইহঁতৰ আক্ৰমণৰ লক্ষণ ফুটি উঠে। আক্ৰান্ত অংশটো ভালদৰে পৰীক্ষা কৰিলে এই সৰু পলুবোৰ দেখা পাব। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে ধান ৰোৱাৰ এমাহলৈকে গোচাটোত যদি আন কীট পতংগৰ আক্ৰমণ নহয়, তেনেহ'লে হোল মেগটৰ বাবে উৎপাদনত বিশেষ প্ৰভাৱ নপৰে। অৱশ্যে চপাওঁতে কিছু পলম হ'ব, কাৰণ মৰি যোৱা পাতবোৰ পুনৰ ঠন ধৰি উঠিবলৈ কিছু সময় লাগিব। ডৰাটোত থকা পানীয়ে ইহঁতক আকৰ্ষণ কৰে। সেয়ে সেউজ সাৰ হিচাপে এজলা পথাৰত মেলি দিলে ইহঁতৰ আক্ৰমণ কম হ'ব। ধান ৰোৱাৰ খুব কম দিনৰ পাছতে ইহঁতে ধাননিত আক্ৰমণ কৰে বাবে শিপা শোধন কৰি ৰুলে ইহঁতৰ আক্ৰমণ কম হয়। পথাৰত আক্ৰমণ দেখাৰ পাছত ঔষধ প্ৰয়োগ কৰিলে বিশেষ কাম নিদিয়ে। ৰুই অহা কিছুদিনৰ পাছত পাতবোৰত বগা উজ্জ্বল দাগ কিছুমান দেখা যায়। আঁতৰৰ পৰা চালে পাতখিলাত চূণ সানি থোৱা যেন লাগিব। ওচৰলৈ গ'লে দেখিব যে প্ৰায়বোৰ পাতৰ আগবোৰ নাই। এই সময়ত পথাৰত পানী থাকে। গছৰ গুৰিলৈ চালে দেখিব যে সৰু সৰু কিছুমান চুপহি পানীত ভাহি আছে, নাইবা গা গছত লাগি আছে। এনে চুপহিবোৰ
ভালদৰে চালে দেখিব যে প্ৰতিটোতে একোটা পলু সোমাই আছে। এই পলুবোৰে পাতৰ আগবোৰ কুটি চুপহিৰ দৰে বাঁহ এটা সাজি তাৰ ভিতৰতে থাকি পাতৰ সেউজীয়া ভাগ খাই দিয়ে, যাৰ বাবে পাতখিলাত বগা দাগ পৰা দেখা যায়। অসমীয়াত এইবিধক টোপলি কটা বুলি কয়, ইংৰাজীত কয় কেচৰ্ম। ধান ৰোৱাৰ এমাহলৈকে গোচাটোত আন কীট পতংগৰ আক্ৰমণ নহ'লে টোপলি কটাৰ বাবে উৎপাদনৰ বিশেষ হ্ৰাস নঘটে। আনহাতে আক্ৰমণৰ মাত্ৰা বেছি হৈ গোচাবোৰ পানীত ডুব গ'লে পুনৰ গা কৰিব নোৱাৰি মৰি যায়। নিবাৰণৰ ব্যৱস্থা: ৰোৱাৰ পাছত পথাৰত নিম গছৰ পাত, ৰবাব টেঙাৰ পাত, বাকলি আদি ছটিয়াই থলে টোপলি কটাৰ আক্ৰমণ কম হয়। আক্ৰমণৰ প্ৰথম অৱস্থাত দৰাটোৰ পৰা পানী বাহিৰ কৰি দি পথাৰত ইহঁতৰ বিস্তাৰ কমাব পাৰি। কেৰাচিন আৰু পানীৰ এক অনুপাতত মিশ্ৰণ কৰি ৰছী এডাল তিয়াই দৰাটোৰ ওপৰেদি চলাই দিলে ইহঁতৰ আক্ৰমণ কম হয়। এনে থলুৱা কৌশলবোৰ প্ৰয়োগ কৰাৰ পাছতো যদি আক্ৰমণ বাঢ়ি থাকে আৰু গোচে প্ৰতি এটা বা দুটা টোপলি হোৱা যেন দেখে, তেতিয়া কুইনালফছ 25 EC নাইবা ক্ল'ৰ'পাইৰিফছ 20 EC ঔষধৰ এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিব। ধান ৰোৱাৰ 20 পৰা 25 দিনৰ পাছত কুমলীয়া পাতবোৰত বগা আঁচ কিছুমান দেখা যাব পাৰে। এনে পাত দেখিলে ছিঙি আনি ৰ'দৰ ফালে ধৰিলে শিৰাবোৰৰ মাজত ক'লা দাগ এটা দেখা যায়। এতিয়া সাৱধানে পাতখিলা ফালি চালে শিৰাবোৰৰ মাজত খুদ চাউলটোৰ সমান বগা বৰণৰ পলু এটা দেখা পাব। এয়া হৈছে চৰহাৰ পলু। পাছলৈ এই পলুবোৰ পূৰ্ণাংগ হৈ জুইশলা কাঠিৰ খাৰকণৰ সমান হয়। গাত কাঁইট থকা এই পূৰ্ণাংগ কীটবিধ পাতৰ ওপৰত পৰি পাতৰ সেউজীয়া ভাগ খায়। আক্ৰান্ত পাতখিলা প্ৰথমতে বগা হয় আৰু পাছলৈ শুকাই খেৰ বৰণীয়া হয়। ভাদ মাহত চৰহাৰ আক্ৰমণ বেছি হয়। সেয়ে শাওনৰ শেষ ভাগত ৰোৱা পথাৰত ইহঁতৰ আক্ৰমণ বেছি দেখা যায় আৰু অঞ্চল বিশেষে গোটেই পথাৰখন খেৰ বৰণীয়া হৈ পৰে। নিয়ন্ত্ৰণ ব্যৱস্থা: চৰহাৰ সাম্ভাব্য স্থল যেনে দল, উলু আদি ঘাঁহবোৰ কাটি জ্বলাই দিব লাগে। বগৰী আদি কাঁইটীয়া গছৰ ডাল এডালেৰে পাতবোৰ কোবাই পলু, লেটা আদিবোৰ নষ্ট কৰিব পৰা যায়। প্ৰথম অৱস্থাত পূৰ্ণাংগ পোকটো সংগ্ৰহ কৰি নষ্ট কৰিব পাৰি। কেৰাচিন আৰু পানীৰ এক মিশ্ৰণত তিয়াই লোৱা ৰছী এডাল ওপৰেদি চলাই দিলে চৰহাৰ আক্ৰমণ কম হয়। বিউভেৰিয়া ব্ৰেচিয়ানা নামৰ জৈৱ কীটবিধৰ 5 গ্ৰাম প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিলে চৰহাৰ আক্ৰমণ কম হয়। এনেবোৰ কৌশল অৱলম্বন কৰাৰ পাছতো যদি চৰহাৰ আক্ৰমণ কম নহয় আৰু গড় হিচাপে প্ৰতিটো গোচাত এটা চৰহা নাইবা এখিলা বা দুখিলা আক্ৰান্ত পাত দেখা যায়, তেতিয়া ক্ল'ৰ'পাইৰিফছ 20 EC নাইবা কুইনালফছ 25 EC ঔষধৰ 2 চামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিব। বহু সময়ত গছবোৰৰ পাতবোৰ মেৰ খাই থকা দেখা যায়। মেৰবোৰ খুলি দিলে ভিতৰত পাতল সেউজীয়া বৰণৰ পলু এটা দেখা পাব। এইবিধক পাত মেৰুওৱা বুলি কয়, ইংৰাজীত কয় লিফ ফল্ডাৰ। পলুবোৰে মেৰৰ ভিতৰত লুকাই থাকি পাতৰ সেউজীয়া ভাগ খায়, যাৰ বাবে আক্ৰান্ত অংশ বগা হৈ পৰে। পোখা মেলাৰ পৰা ধান পুৰঠ হোৱালৈকে যিকোনো সময়তে পাত মেৰুৱাৰ আক্ৰমণ হ'ব পাৰে। অৱশ্যে পতকা পাত আক্ৰমণ কৰিলেহে ধানৰ উৎপাদন কিছু হ্ৰাস হয়। পাত মেৰুৱাৰ বহুকেইটা প্ৰাকৃতিক শত্ৰু আছে, যিবোৰে ইহঁতৰ সংখ্যা নিয়ন্ত্ৰণ কৰি থাকে। অৱশ্যে গোচে প্ৰতি গড় হিচাপে এখিলা বা দুখিলা আক্ৰান্ত পাত দেখিলে ক্ল'ৰ'পাইৰিফছ 20 EC নাইবা কুইনালফছৰ 25 ECৰ 2 চামুচ অথবা মন'কট'ফছ 35 ECৰ এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিব। পোখা মেলি থকা সময়ত প্ৰায়ে কিছুমান পোখা পিঁয়াজৰ নলটোৰ দৰে হয় আৰু বাঢ়িব নোৱাৰে। এনে পোখাত থোক নোলায়। এয়া পিঁয়াজীৰ আক্ৰমণৰ লক্ষণ। ইংৰাজীত
গলমিচ বুলি কোৱা এইবিধ পোক দেখাত মহটোৰ দৰে। পোখা ওলাই থকা সময়ত ইহঁতে আক্ৰমণ কৰে আৰু আক্ৰান্ত পোখাবোৰ প্ৰথমে সেউজীয়া পিঁয়াজৰ নলটোৰ দৰে হয়, পাছলৈ ৰূপালী বৰণৰ হৈ জিলিকি থাকে। এনেবোৰক ইংৰাজীত চিলভাৰ শ্বুট কোৱা হয়। অৱশ্যে গোচা ওলোৱা বন্ধ হোৱাৰ লগে লগে পিঁয়াজী আক্ৰমণ নিজে নিজে কমি যায়। নিয়ন্ত্ৰণ ব্যৱস্থা। আগতীয়াকৈ ৰুলে পিঁয়াজী পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। যিহেতু ইহঁতৰ আক্ৰমণ পোখা মেলা অৱস্থাত হয়, সেয়ে ৰোৱাৰ আগে কঠীয়াৰ শিপা শোধন কৰি ল'ব লাগে। পিঁয়াজীৰ প্ৰাদুৰ্ভাৱ বেছি হোৱা অঞ্চলত প্ৰতি বৰ্গমিটাৰত এডাল আক্ৰান্ত পোখা দেখিলে ক্ল'ৰ'পাইৰিফছৰ 2 চামুচ অথবা মন'ক্ৰ'ট'ফছ 35 ইচিৰ এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে' কৰিব লাগে। আৰু আনবোৰ অঞ্চলত 5% আক্ৰান্ত পোখা দেখিলে ঔষধ প্ৰয়োগ কৰিব লাগে। পোখা মেলি থকা সময়ত দৰাটোত প্ৰায় কিছুমান পোখা ৰঙচুৱা হৈ পৰা দেখা যায়। এনে পোখাবোৰ টানি দিলে সহজে উঠি আহে। এয়া মজাখোৱাৰ আক্ৰমণৰ লক্ষণ। মৰা পোখাবোৰক ইংৰাজীত ডেড হাৰ্ট বুলি কোৱা হয়। ফুল ফুলাৰ পাছত ইহঁতৰ আক্ৰমণ হ'লে থোক পতনোৱা হয় আৰু টানি দিলে উঠি আহে। এনেবোৰ থোকক ইংৰাজীত হোৱাইট ইয়েৰহেড বুলি কোৱা হয়। মজাখোৱাই ধান গছৰ বিভিন্ন অৱস্থাত গা গছৰ ভিতৰত থাকি আক্ৰমণ কৰে। পথাৰত প্ৰথমৰ পৰা শেষলৈকে গা গছৰ ভিতৰত লুকাই থাকি আক্ৰমণ কৰাৰ বাবে ইহঁতক নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন। আনহাতে ধান গছক আক্ৰমণ কৰা সকলোবোৰ অনিষ্টকাৰী কীট পতংগৰ ভিতৰত মজাখোৱাৰ বাবে উৎপাদন সবাতোকৈ বেছি হ্ৰাস পায়। সেইবাবে ধান ৰুই উঠাৰ পাছৰে পৰা মজাখোৱাৰ বাবে সজাগ হৈ থাকিব লাগে। এইজনী মজাখোৱাৰ পখিলা। মজাখোৱাৰ বহুকেইটা প্ৰজাতি আছে। তাৰ ভিতৰত হালধীয়া বৰণৰ প্ৰজাতিবিধৰ আক্ৰমণ অসমত বেছি। পাখিত কলা বৰণৰ ফুট থকা পখিলাজনীয়ে পাতৰ আগত বহি থোপাকৈ কণী পাৰে। এনে এটা থোপাত 150ৰ পৰা 200 কণী থাকিব পাৰে। সময়ত কণী ফুটি পলু ওলায়। এদিনীয়া পলুবোৰে ইহঁতৰ দেহৰ পৰা ওলোৱা মিহি আঁহ এডালৰ সহায়ত ওলমি দিয়ে আৰু বতাহে ইহঁতক দৰাটোত বিয়পাই দিয়ে। এইদৰে বিয়পি পৰা পলুবোৰ 24 ঘণ্টাৰ ভিতৰতে গা গছৰ ভিতৰলৈ সোমায় আৰু গোটেই জীৱন চক্ৰ গা গছৰ ভিতৰতে থাকে। লেটা বন্ধাৰ আগেয়ে পলুবোৰে গা গছত এটা সৰু বিন্ধা কৰে। পাছত এই বিন্ধাটোৰে পখিলাজনী বাহিৰ ওলাই আহে। এইদৰে গোটেই জীৱন চক্ৰটো গা গছৰ ভিতৰত পাৰ কৰাৰ বাবে দৰাটোত ইহঁতৰ উপস্থিতি দেখা নাযায়। আৰু যেতিয়া দেখা যায় তেতিয়া এটা পোখা মৰি যায় আৰু আমাৰ বিশেষ কৰিবলৈ নাথাকে। সেইবাবে মজাখোৱা নিবাৰণ কৰাটো বৰ কঠিন, যাৰ বাবে ইহঁতক ধানৰ 1 নম্বৰ শত্ৰু বুলি কোৱা হয়। নিয়ন্ত্ৰণ ব্যৱস্থা। ধান চপোৱাৰ পাছত ইহঁতৰ পলু অথবা লতাবোৰ নৰাৰ মাজত থাকি যায়, য'ৰ পৰা সময়ত পখিলা ওলায় আৰু পুনৰ ধানৰ অনিষ্ট কৰে। সেয়ে ধান গুৰিত কাটি চপালে এইবোৰ পথাৰৰ পৰা আঁতৰ হয়। ফাগুন চ'ত মাহত এবাৰ দকৈ হাল বাই থলে নৰাৰ মাজৰ পলুবোৰ নষ্ট হ'ব। শাওনৰ প্ৰথম পষেকত ৰুলে মজাখোৱাৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি। নাইট্ৰজেনযুক্ত সাৰ একেবাৰতে প্ৰয়োগ নকৰি ধানৰ জাত অনুযায়ী 2বাৰ বা 3বাৰত ভাগ কৰি দিব লাগে। পথাৰত পতংগভোজী চৰাই বহিবলৈ সুবিধা কৰি দিলে মজাখোৱা আৰু আন কীট পতংগৰ আক্ৰমণ কম হয়। ইয়াৰ বাবে পথাৰত ঘনাই জেং পুতি চৰাই বহাৰ সুবিধা কৰি দিব লাগে। মজাখোৱাৰ আক্ৰমণ কম কৰিবলৈ পৰজীৱী পোক কৃত্ৰিমভাৱে পথাৰত মেলিব পাৰি। তাৰ বাবে ট্ৰাইক'কাৰ্ড ব্যৱহাৰ কৰিব পৰা যায়। এনে একোখন কাৰ্ডত 20ৰ পৰা 25,000 কণী থাকে। কণীৰ পৰিমাণ অনুযায়ী প্ৰতি হেক্টৰত এনে 3খনৰ পৰা 5খন কাৰ্ড আৱশ্যক হয়। প্ৰতি 15 দিনৰ অন্তৰত নতুন কাৰ্ড ব্যৱহাৰ কৰিব লাগে।
মজা খোৱাৰ মতা পখিলাক প্ৰলোভন টোপ অৰ্থাৎ ফেৰমন ব্যৱহাৰ কৰিও ইহঁতৰ সংখ্যা কম কৰিব পৰা যায়। প্ৰতি হেক্টৰৰ বাবে 12টাৰ পৰা 15টা প্ৰলোভন টোপৰ আৱশ্যক হ'ব। প্ৰতি 15 দিনৰ অন্তৰত এনে প্ৰলোভন টোপৰ কেপচুলবোৰ সলনি কৰিব লাগে। এনেবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো দৰাবোৰত 5% আক্ৰান্ত পোখা অথবা প্ৰতি বৰ্গমিটাৰত এথোপা কণী নাইবা এজনী পখিলা দেখিলে ক্ল'ৰপাইৰেফছ 20 EC 2 চামুচ নাইবা মন'ক্ৰট'ফছ 35 ECৰ এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। বানপানীৰ পাছত বহুতো অঞ্চলত কজলা বা সেউজীয়া বৰণৰ 2-3 ইঞ্চিমান দীঘল দুবিধ পলুৱে ধানৰ পাতবোৰ খোৱা দেখা যায়। জাক পাতি অহা এই দুইবিধ পলুৰ দেহত 3ডাল মুগা বৰণীয়া দীঘল আঁচ আৰু কলা অৰ্ধচন্দ্ৰাকৃতিৰ দাগ দেখা যায়। জাক পাতি অহা বাবে ইংৰাজীত ইহঁতক শ্ৰমিং কাটাৰপিলাৰ বোলা হয়। ঠাই বিশেষে আৰ্মি ৱৰ্ম বুলিও কয়। অসমীয়াত সুৰপোক বোলে। এই দুবিধৰ উপৰিও আৰু এবিধ পলুৱে জাক পাতি আহি ধানৰ থোকবোৰ কুটি দিয়া দেখা যায়। সুৰপোকৰ লগত সাদৃশ্য থকা এই পলুবোৰৰ দেহত 4ডাল দীঘল আঁচ থাকে। অসমীয়াত এবিধক কেওঁট কটা বোলে। ইংৰাজীত কয় ইয়েৰ কাটিং কাটৱৰ্ম। ইহঁতৰো আক্ৰমণ বানপানীৰ পাছত সাধাৰণতে বেছি হয়। নিবাৰণৰ ব্যৱস্থা। জাকৰুৱাভাৱে অহা এই কেউবিধ পলুৱে ঘাঁহ বনত আশ্ৰয় লোৱাৰ উপৰিও ইয়াত কণী পাৰে। সেয়ে বনবাদ নিৰণি কৰি এনে আশ্ৰয়স্থলবোৰ নষ্ট কৰিবলৈ যত্ন কৰিব লাগে। প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰিব পৰা যায়। পথাৰত পানী থাকিলে জাকৰুৱা পলুবোৰ এডৰাৰ পৰা আন এডৰালৈ বগাই যাব নোৱাৰে। সেয়ে পথাৰত 5 পৰা 10 চেণ্টিমিটাৰ পানী ৰাখিবলৈ যত্ন কৰিব লাগে। পানী থকা পথাৰত পলুবোৰ বগাব নোৱাৰি গছতে লাগি থাকে। এনে অৱস্থাত সম্ভৱ হ'লে পথাৰৰ পানীত কেৰাচিন তেল মিহলি কৰি ৰছী বা এছাৰিৰে গোচাবোৰ জোকাৰি দিলে পলুবোৰ কেৰাচিন মিহলি পানীত পৰি মৰিব। পথাৰত ঘনাই জেং পুতি চৰাই বহিবলৈ সুবিধা কৰি দিব লাগে। এনেবোৰ কৌশল অৱলম্বন কৰাৰ পাছতো যদি আক্ৰমণ কম নহয় তেন্তে গড় হিচাপে প্ৰতি গোচাত এটা পলু নাইবা 25% আক্ৰান্ত পাত দেখিলে ক্ল'ৰপাইৰেফছ 20 ECৰ 2 চামুচ নাইবা মন'ক্ৰট'ফছ 35 ECৰ এচামুচ প্ৰতি 5 লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। মনত ৰাখিব, জাকৰুৱা পলুৰ আক্ৰমণ ৰোধ কৰিবলৈ ৰাজহুৱাভাৱে ব্যৱস্থা ল'ব লাগিব। গাখীৰতী অৱস্থাত এবিধ পোকে গুটিৰ পৰা ৰস শুহি খোৱা দেখা যায়। অসমীয়াত এইবিধক গান্ধী পোক বুলি কয়। আহু, বড়ো আৰু আগতীয়াকৈ কৰা চমু কৃষিকালৰ শালীৰ জাতত ইহঁতৰ আক্ৰমণ বেছি হয়। আক্ৰান্ত গুটিবোৰত মুগা বৰণীয়া ফুট এটা দেখা যায়। পাছলৈ গুটিটোত শৰ্কৰা ভালকৈ জমা নোহোৱাৰ বাবে এনে হয়। পথাৰত খুব কম দিনৰ বাবে দেখা এই পোকবিধ থলুৱা পদ্ধতিৰে নিবাৰণ কৰিব পৰা যায়। অৱশ্যে আক্ৰমণৰ মাত্ৰা বাঢ়ি গড় হিচাপে প্ৰতিটো গোচাত 2টা পোক দেখিলে 25% শক্তিযুক্ত থাইঅমিথক্সিয়াম নামৰ দানাজাতীয় ঔষধবিধ 1 গ্ৰাম প্ৰতি বৰ্গমিটাৰত ছটিয়াব লাগে। এইকেইবিধৰ উপৰিও আন কেইবাবিধো কীট-পতংগই ধান গছজোপাক বিভিন্ন সময়ত আক্ৰমণ কৰে। এই সকলোবোৰে আমাৰ পথাৰত বৰ বেছি অনিষ্ট সাধন নকৰে বাবে আমাৰ এই আলোচনাত সামৰি লোৱা হোৱা নাই। আশা কৰোঁ আজি আলোচনা কৰা কীট-পতংগসমূহৰ আক্ৰমণৰ লক্ষণ আৰু নিবাৰণ ব্যৱস্থাসমূহ যথাযথভাৱে পালন কৰি অনিষ্টকাৰী কীট-পতংগৰ বাবে ধানৰ উৎপাদন হ্ৰাস হোৱাৰ পৰিমাণ কম কৰিবলৈ যত্ন কৰিব। আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।